हेलो बंधुসকল नमस्कार सबके जनालु सो आपनाहतर खबर केनेकुवा मोर खबरটো আজি খুবে ভাল কাৰণ আজিৰ ভিডিওটো থাম্বনেলটো চাই গম পাইছে সাগে আৰু ৰবক এটা কথা কও অলপ পাহৰি গৈছে কেনেকা লাগি আছে বাৰু কওকচোন ও মাই গড ওয়াও লাগি আছে সো আজি আমি যত যাই আছো তাতে কেনেকা কি হৈছে হেতু মই গম নাপাও সো যাই কি আপোনাক দেখাইছো কেনেকা কি হয় মুঠতে মই গম পাইছো যে বহুত ভাল হৈছে আৰু ধুনিয়া হৈছে যি হৈছে কিন্তু বহুত ধুনিয়া হৈছে সো মোৰ ভিডিও চাই থাকিব আপোনাক মই তাতে যাকে দেখাই আছো কেনেকা কি হয় আৰু সবি সো আমি আহি পালো ইটা খানাপাৰা ফিল্ডত সো ইটা যাই আছো ভিতৰত কেনেকা কি হয় চাই আকো মানুহ কিমান মানুহ সবৰ হাতত ফুলৰ গছ সব গেটৰ সমূহ কি ধুনিয়া কৰি সজাইছে তো আহি পালো আমি ফাইনালি খানাপাৰা ফিল্ডত সো এতিয়া হৈছে এইটো সব ভিতৰত যোৱা আগতে এটা বস্তু দেখাইছো আপোনাক চাইছে এইটো মানে বেক কেমেৰা কৰি দেখাইছো এইটো মানে সঁচাকে যেন লাগি আছে চাইছে এইটো হয় মশৰুম তো এইটো ঘৰতে বনোৱা হয় মশৰুমবোৰ हम मालूम है तेरे बाप को मत सिखा সো দেখা পাই আছে আপোনালোকে গম পাইছে চাগে এতিয়া আমি কিহৰ ওপৰত হৈছে ভিডিওটো আহিকে সো চাই লওক সো হয় এতিয়া হৈছে যে গছ গছনি আৰু খোৱা বস্তুৰ ওপৰত তোমাক কেনেকা লাগিছে কেকটাছ এইটো ফুল হয় নে কেকটাছ হয় কোৱা কটা আছে কাটা সো এটা বলক এটা অদ্ভুত এটা বস্তু চাই আছো তো দেখাই আছো আপোনাক চালানে মই চাইলো তুমি চোৱা এতিয়া কিমান ধুনীয়া তো চাও বলক এতিয়া তাই গছ চাই ভাবি আছে কি চালো ও কি ধুনীয়া মৰম লগা मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ এইটো গছৰ দাম মানে সো দেখা পালে এতে বহুত বেলেগ ধৰণৰ ফুলকেইটা আছে মই দেখা পাইকে মই বহুত আচৰিত হৈ গৈছোঁ কাৰণ মই এনেকা দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ এতে আহিলোঁ বহুত দেখা পালোঁ ফুলবোৰ গছবোৰ সো আপুনিও আহিব এতে বহুত বেলেগ ধৰণৰ আকৌ কি ডাঙৰ পাত কিছু আছে দেখুৱা ইমান ডাঙৰ পাত ৱাও তো চাই আছে এতিয়া ফাইনেলি আমি আদাটো চালোঁ আৰু আছে আদা বাকী চাবলৈ তো এতিয়া আৰু যাই আছোঁ ইফালে তো ইয়াৰ ভিতৰত কি আছে চাই লওঁ কেনেকুৱা কি আছে ন আকৌ এইবোৰ আছে বহুত আধা শেষ হোৱাই নাই তেল আধা শেষ হোৱাই নাই আৰু আধা আছে আৰু আছে তো এটা বস্তু দেখা আছো আপোনালোক দেখাবলৈ আচৰিত হৈ যাব যে মুৰ্গী ইমান ডাঙৰ মুৰ্গী দেখা পাই আছে আমাৰ লোকেল মুৰ্গীবোৰটো সৰু থাকে কাৰণ আমি ঘৰতে পুহো কিন্তু এইটো বহুত ডাঙৰ হয় কণীও দিছে এটা জাষ্ট দিছে মাত্ৰ চব কণী তো চাই আছে এইটো মুৰ্গীটো ল'লে 24 ঘণ্টাত 25টা কণী কৰি দিয়ে কাৰণ এইমাত্ৰ এটা দিছে দেখা পাই আছে जोर से बोल के लोगों को स्कीमें बता दे তো ইমান ডাঙৰ কণীও ডাঙৰ হ'ব মুৰ্গী ইমান ডাঙৰ কণী বনা তো আৰু আছে এনেকা জন্তুবোৰ দেখা আছে ৰ'ব এইকেইটা কি মুৰ্গী কোৱাছে কিবা নতুন মুৰ্গী ইয়াৰ কণীকেইটা ইমান বেলেগ টাইপৰ মুৰ্গী ন দেখা পাই মানে ইয়াৰ বডিটো বেলেগ টাইপৰ আছে এই চান আৰু আছে ৰবা না বাবা সো এই মাত্ৰ এটা কণী দিন ন দেখা পাইছে এইটো লাগে এইটো মই যাওঁ নেকি গুচি যাওঁ নেকি কোনো চাই থকা নাই তো নহয় এনে কৈছোঁ নাযাওঁ বাৰু আৰু ইয়াৰ কণী ইয়াতে থাকো ইয়াৰ কণী ইয়াতে থাকো তো এটা আৰু বেলেগ দেখা আছো তো অলপ যাওঁ ও মাৰ এই কি ডাঙৰ মুৰ্গী এইটো মুৰ্গী নহয় একচুৱেলি এইটো মুৰ্গা হয় এইটো মুৰ্গী পিছফালে আছে মানে পুৰা বেলেগ
আমাৰ লোকেল মুৰ্গীৰ নিচিনা নহয়, এইবোৰ মানে লোকেল নহয় মানে ইমান বিগ সাইজ, একদম ডাঙৰ সাইজ হয়। চোৱা না একদম ব্লেক কালাৰ, একদম ব্লেক কালাৰ মুৰ্গী চোৱা। এতিয়াহে আহি পালোঁ মেইন জাগা চাবলৈ। তো আমাৰ ছোৱালী মানুহৰ কি মেইন জাগা এইটোতো গম পাইছে চাগে, দেখা পাইকে পিছফালে। চ' হয় এতিয়া আহি পাইছোঁ আমি কাপোৰ চাবলৈ। কাপোৰটো চাওঁ ব'লক কেনেকুৱা কি আছে। মেখেলা চাদৰৰ পৰা ষ্টাৰ্টিং কৰিলোঁ আৰু বহুত আছে ভিতৰত। তো ব'লক চাই যাওঁ। OMG এটা অদ্ভুত বস্তু দেখাই আছোঁ ৰ'ব। বাবা চাওঁ বাবু, ইমান ডাঙৰ ছাগলী ইয়াৰ ভৰিকেইটা কিবা বেলেগ বেলেগ টাইপৰ আছে। এতিয়া মানে কাৰোবাৰ গা বেলেগ টাইপৰ আছে, ভৰি বেলেগ টাইপৰ আছে। অদ্ভুত আচৰিত আচৰিত। তো দেখা পালে ইমান ডাঙৰ ছাগলী কেনেকুৱা লাগিছে ছাগলী? ডাঙৰ ইয়াৰ কিমান ডাঙৰ ন? আমি যদি এটা লওঁ তো পুৰা আমাৰ হৈ যাব আৰু আমাৰ মুনুক এটা খেল খাই যাব এন্তৰ আগত ন। ইমান মস্ত ছাগলী আৰু ইমান মানুহ সমান, ইমান হাইটৰ। তাকেতো মুক্তাৰ মালাবোৰো আছে ন। ভোক লাগি গ'ল নেকি তোমাৰ? চাই পেলাই ভোক লাগি গৈছে তোমাৰ? ইছ ৰাম, চাই পেলাই ভোক লাগি গৈছে। চাই পেলাই ভোক লাগি গৈছে তোমাৰ? ইমান বস্তু আছে বা খাবাই। পিয়াসি পিয়াসি যাওঁ কি বুলি কয় না তেনে। এইফালে এটা বস্তু দেখাইছোঁ আপোনাক। এইটো বস্তু দেখা পাইছোঁ ন, এইটো বোলে 30 বছৰ হৈছে বোলে ইয়াত। তো লিখা আছে 30 years বুলিকে। তো আচৰিত কথা দেই। আৰু এটা আছে এইটো 43 years। তো চাই লওক বস্তু যেনেকা তেনেকা আছে বস্তু, মানে চেঞ্জ হোৱা নাই। কিয় বস্তু তো দেখা পালে ইমান ধুনীয়া ধুনীয়া ফুলৰ গছকেইটা আছিল এতিয়া। তো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ কাৰণ বেছি দেৰি কৰিলেও বহুত দেৰি হৈ গৈছে এতিয়া অলৰেডি। আৰু এটা জেগাত যাব আছে, তো বাকী আছে। তো এতিয়া যাই আছোঁ ন, নে কি কোৱা? হয় 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 হয়। তো এতিয়া ওলালোঁ আমি, এতিয়া যাওঁ। ইমান ডাঙৰ এৰিয়া চোৱাচোন, দেখাই দিয়া। শেষ হ'ব কাৰণে মানে কমচে কম এদিন লাগিব আকৌ, মানে পুৰা ভালকৈ চাবলৈ। আমিতো তথাপিও মানে বহুত জল্দি জল্দি কৰি চালোঁ, সেইকাৰণে মানে আধা আধা কৰি চালোঁ, আধা আধা কৰি চালোঁ। তো আৰু বাকী আছে, তথাপিও আপোনাৰ এতিয়াও সময় নাই। সময় নাই। আকৌ মোৰ এটা ফ্ৰেণ্ডৰ কম্পিটিশ্যন আছে, তাতে যাওঁ। আপোনালোকক দেখাব চেষ্টা কৰিম তাতেও। ইয়াতে শেষ কৰিব পাৰে নে আৰু আছে? আৰু বাকী আছে। আজি আৰু কালি লাষ্ট ডে হয়। এইটো কাৰণে আজি ফাংচন চলি আছে আৰু কালি আছে। কি মৰম পাৰ্ক বনাই দিছে ন? কেনেকুৱা কেনেকুৱা দে।
কৃষি উদ্যান মেলাত আমাৰ মৰমৰ অতুল বৰা ছাৰো আহিছিল চ' মই ইমানটো ভিডিঅ' কৰিব নাপালোঁ সেইকাৰণে দূৰৰ পৰা অলপমান কৰিলোঁ শ্বৰ্ট ভিডিঅ' ফাইনেলি আমি ইয়াৰ পৰা জাষ্ট আধা শেষ পূৰা শেষ কৰিব পৰা নাই আধা শেষ কৰি জাষ্ট ওলালোঁ এতিয়া গৈ থাকোঁ ঘৰলৈ তাকে টাটা বাই বাই এতিয়া আৰু চাবলৈ আছে ৰাস্তাত আমি যি খাওঁ চাওঁ আপুনি এতিয়া চব দেখাই যাই আছোঁ এনেকা ল'ব এনেকা দিব আৰু এনেকা কৰি হাতত আহি যায় दीदी एक बार वन बार गजब बेइज्जती है কি ধুনীয়া লাইট ন খেলিব পাৰি